Welcome back to my YouTube channel Asamish. আজিৰ ভিডিঅ'টোত দেখুৱাম আপুনি কেনেকৈ মোবাইল ফোনৰ পৰা ইউনিভাৰ্চেল কাৰ্ডখন বনাব পাৰে। এই কাৰ্ডখন সেইসকলে বনাব পাৰিব যিসকলে কোভিড ভেকচিন ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ কমপ্লিট কৰিছে। কেনেকৈ মোবাইল ফোনৰ পৰা এই কাৰ্ডখন বনাব পাৰিব সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'। এই কাৰ্ডখনৰ গুৰুত্ব হ'ল এৰোপ্লেনত, ৰেলত নাইবা বাছত আৰু অন্যান্য ঠাইত এই কাৰ্ডখন চেক কৰিব পাৰে। যদি আপোনালোকে এইটো চেনেল নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা নতুন নতুন ভিডিঅ'বিলাক নিতৌ পাই থাকে। পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত গুগল বা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত ইয়াতে চাৰ্চ কৰি দিব UNIVERSAL ইউনিভাৰ্চেল পাছ PASS পাছ। ডেছক্ৰিপশ্যন বক্সৰ লিংকটো দিয়া আছে, আপুনি তাত গৈ এই কাৰ্ডখন বনাব পাৰিব। চাইন ইন টু ইউনিভাৰ্চেল পাছ প্ৰথমতে আহিছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনে এটা পেজ আহি গৈছে ইউনিভাৰ্চেল পাছ। অলপ স্ক্ৰল ডাউন কৰিব। প্ৰথমতে ডেস্কটপ চাইডটো কৰি ল'ব, মোৰটোত কৰা আছে। অলপ স্ক্ৰল ডাউন কৰিব, ইয়াতে দেখিব চিটিজেন ইউনিভাৰ্চেল পাছ ফৰ ডাবল ভেকচিনেটেড চিটিজেনছ, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনে এটা পেজ আহি যাব ইউনিভাৰ্চেল পাছ ফৰ ডাবল ভেকচিনেটেড চিটিজেনছ। ইয়াতে আপুনি ভেকচিন লোৱাৰ সময়ত দিয়া মোবাইল নম্বৰটো ইণ্টাৰ কৰি চেণ্ড OTPত ক্লিক কৰি দিব। ইণ্টাৰ কৰি দিব। ইণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব। এই OTPখন ইণ্টাৰ কৰিব। মই ইণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পাছত ছাবমিট বাটনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনে এটা পেজ আহিছে, ইয়াতে দেখিব এইটো নম্বৰত দুজন মানুহে ভেকচিন লৈছে, সেইবাবে দুজনৰ নাম আহিছে। ইয়াতে মই এটা দেখি আছোঁ, ইয়াতে একশ্যনৰ তলত লিখা আছে জেনেৰেট পাছ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব। বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ৰেফাৰেঞ্চ ID, জেণ্ডাৰ মেল, ইয়াৰ অফ বাৰ্থ, ভেকচিন নেম কোভিচিল্ড আৰু ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জৰ ডেট দিয়া আছে। ইয়াতে দেখিব তলত দেখিব চেল্ফ ফটো, ইয়াতে এটা ফটো আপলোড কৰিব লাগিব। প্লিজ আপলোড ফটো কেয়াৰফুলি এজ অনছ আপলোড ইট ক্যান অনলি বি চেঞ্জ অনছ। আপুনি ইয়াতে 3 MBৰ কম থকা ফটোটো ইয়াতে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আই কনফাৰ্ম আপলোডেড ফটো ইজ গুড ফৰ ইউনিভাৰ্চেল পাছ এণ্ড নিড ন' চেঞ্জেছ, ইয়াতে আপুনি টিক মাৰ্ক দিব লাগিব। টিক মাৰ্কটো দিয়াৰ পিছত এপ্লাইত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এনেকুৱা ইণ্টাৰফেচ খোল খাব। ইউনিভাৰ্চেল পাছ উইল বি চেণ্ড টু ইউ ইন 24 hours অন SMS। আপোনাৰ মোবাইলত SMS-ৰ জৰিয়তে 24 ঘণ্টাৰ পিছত এটা এপ্ৰুভ হোৱা বুলি লিখা আহিব, ইয়াতে অ'কে ক্লিক কৰিব। 24 ঘণ্টাৰ পিছত আপোনাৰ মোবাইলত এনে এখন SMS আহিব এপ্ৰুভ হোৱা বুলি, যে এপ্ৰুভ ফৰ ইউনিভাৰ্চেল ট্ৰেভেল পাছ এপ্লিকেশ্যন কাইণ্ডলি লগ ইন, এনেকুৱা এখন লগ ইন কৰিব পাৰিব। আকৌ সেই ৱেবছাইটত আহিব, ইয়াতে দেখিব ইউনিভাৰ্চেল পাছ ফৰ ডাবল ভেকচিনেটেড চিটিজেনছ, আকৌ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনে এটা পেজ আহি যাব ইউনিভাৰ্চেল পাছ ফৰ ডাবল ভেকচিনেটেড চিটিজেন। আপুনি ইয়াতে মোবাইল নম্বৰটো ইণ্টাৰ কৰি দিব। ইণ্টাৰ কৰাৰ পাছত চেণ্ড OTPত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPখন ইয়াতে বহাই দিব। বহোৱাৰ পাছত ছাবমিটত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনে এটা পেজ আহি যাব, ইয়াতে দেখিব একশ্যনৰ তলত আহিছে ভিউ পাছ। আগতে আছিল জেনেৰেট পাছ, এতিয়া আহিছে ভিউ পাছ। আপুনি ভিউ পাছত ক্লিক কৰিব। ভিউ পাছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এনে এখন ইণ্টাৰফেচ আহি যাব। অলপ স্ক্ৰল ডাউন কৰিব। আপোনাৰ মোবাইলত কাৰ্ডখন হৈ গৈছে, ইয়াতে ডেস্কটপ চাইড কৰি ল'ব। কাৰ্ডখন আহিছে, এতিয়া আপুনি তলত দেখিব ডাউনলোড বুলি লিখা আছে, ইয়াতে আপুনি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ডাউনলোডত ক্লিক কৰি দিলে ডাউনলোড হৈ যাব।
ডাউনলোড কৰাৰ পিছত আপোনাৰ মোবাইলত কোনো এখন ফাইল মেনেজাৰত PDF সহকাৰে ডাউনলোড হৈ যাব এতিয়া আপুনি দেখুৱাব পাৰিব আপোনাৰ কাৰ্ডখন ভেকচিনেটেড লিখা আছে লেভেল 3 এনেকৈ আপুনি চাব পাৰিব